তো হে দোস্ত কি খবৰ নিশ্চয় খবৰ পাতি ভাল আশা কৰিছো সকলো ভালে আছে ওয়েলকাম বেক টু মাই চেনেল সমীৰ ভাই শ্বেয়াৰ তো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হৈছে নিশ্চয় গম পাইছে থাম্বনেলত চাই তো ভিডিঅ'টো শেষলৈ চাই থাকিব দেই अच्छा ठीक है। তো আইটিৰ ওপৰত ভিডিঅ'টো হৈছে নিশ্চয় আপোনালোকৰ মাথাৰ ভিতৰত প্ৰশ্ন এটা আহিছে আইটিৰ ভিডিঅ' আজি কিয় বনালা তো আইটিৰ ভিডিঅ' কিয় বনালো তো যেহেতু মই আইটিত নিজে ভৰি দিছোঁ পৰীক্ষা দিছোঁ আৰু দৰমুখত সেনেদৰে আৰু তো তাৰে বিষয়ে আপোনালোক অলপ ক'ম বুলি ভাবিছোঁ তো যিবিলাকে আই টি আই কৰাই নাই তো তেওঁলোকক কৈছোঁ এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে আই টি আই কৰাই নাই ময়ো প্ৰথম সোমাইছোঁ যদিও তাৰে বিষয়ে আপোনালোকক নলেজবিলাক দি যাম নেক্সট ভিডিঅ' আপোনালোকে আই টি আইত পাব পাৰে য'ত পঢ়োঁ আৰু তো কাউন্সিলিং কিবা কিবি হ'ব তো কৈ আছোঁ জল্দি কা কাম চেতান কা হোতা হে ইছলিয়ে ইমান দাউৰা দাউৰি কৰিব নালাগে তো লাহে লাহে ভিডিঅ'টো চাই থাকক শেষলৈকে তো কৈ যাই আছোঁ মই লাহে লাহে কৰা নাই যদিও এপ্লাই কৰা ডেটটো গৈছে তো যিবিলাক পিছৰখিনি আছে তাৰে বিষয়খিনি ক'ম আমি এপ্লাই কৰা ডেট আছিল 1 জুনৰ পৰা 15 জুনকলৈকে আছিল এপ্লাই কৰা ডেট আৰু ভেৰিফিকেশ্যন কৰিব লাগে মানে কিবা কিবি চাৰ্টিফিকেট চেকিং কৰিব লাগে সেইখিনি গৈছে 17 জুনকলৈকে আছিল মানে 16 জুনকলৈকে আছিল তাৰপিছত আৰু একদিন বাঢ়ি দিলে কিবা 17 সেনেকৈ হৈ গেলি মানে সেইখিনি হ'ল তাৰে পিছত নেক্সট হৈছে ৰেংক এটা ওলব এটা নম্বৰ ওলব আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত উঠব আৰু মোৰ যেনেকৈ এতিয়া মেট্ৰিকত 60% আছে মোৰ বা কিমান ওলাই সেইটো নাজানো আজি 22 নহয় আজি 21 তাৰিখ হৈছে আজি ৰেংকটো ওলব তো ভিডিঅ'টো আজি বনাই আছোঁ তো মোৰতো ৰেংকটো এতিয়া চাবলৈ যাম বেলেগত যাম মই মোবাইলত কৰা নাই বস্তু যিখিনি য'ত কৰিছোঁ সেইটো তাতে কৰিব পাৰিম ৰেংকটো মোবাইলতো চাব পাৰি মই মোবাইলতো চাব পাৰোঁ নললি আৰু যাব লগা হ'ব দিয়কচোন তো ৰেংকটো ওলাটো বেলেগ কথা ৰেংকটো ওলাব আজি 21 তাৰিখ 22 23 24 25 এনেকৈ কেইটামান ডেট আছে সেই ডেটকেইটাৰ পৰা প্ৰথম কাউন্সিলিংটো আৰম্ভ হ'ব প্ৰথম ছেকেণ্ড থাৰ্ড ফ'ৰ্থ এনেকৈ মানে 5টা মানে কাউন্সিলিং হয় তো বহুতটা কাউন্সিলিং হয় নিশ্চয় সেইখিনি মই ইমান নাজানো 6টা কাউন্সিলিং হয় বুলি জানো আৰু তো সেই কাউন্সিলিংকেইটা প্ৰথম কাউন্সিলিং হ'ব মই এতিয়া প্ৰথম কাউন্সিলিঙত এপ্লাই কৰিম তো আপোনালোকক কৰা নাই যদিও কাউন্সিলিং কৰক 22 23 24 25 এইকেইদিনৰ ভিতৰত প্ৰথম কাউন্সিলিংটো আৰম্ভ হ'ব তো আপোনালোকে কাউন্সিলিংটো কৰিব পাৰিব তো এইবিলাক বিষয় মই কেনেকৈ জানিলোঁ সেইটো এটা প্ৰশ্ন উঠে না তো সেই বিষয়খিনি মই জানিলোঁ এটা দাদাৰ পৰাই তো দাদাটো মানে আই টি আইত পঢ়ি অহা দাদাটো ৱেল্ডাৰ কিবা ট্ৰেড মানে কি সেইটো শেষত কৈ আছোঁ তো ভিডিঅ'টো শেষলৈ চাই থাকিব ট্ৰেড কি তো বস্তু কৈ আছোঁ মানে দাদাটো পঢ়ি অহা মই একদিন মানে ভিডিঅ' চাই আছিলোঁ আৰু ইউটিউবতে সেনেকৈ মানে আই টি আইৰ বিষয়ে আৰু যিহেতু মই নাজানো আই টি আইৰ বিষয়ে প্ৰথমবাৰ সোমাইছোঁ তো আই টি আইৰ বিষয়ে জানিবৰ বাবে এনেকৈ চাই আছিলোঁ চাই থাকোঁ হঠাৎ মানে দাদাটোৰ ভিডিঅ'টো পাই গ'লোঁ পাই যোৱাৰ লগে লগে মানে ভিডিঅ'টো এনেকৈ চালোঁ কিবা কিবি চালোঁ বহুত কিবা কিবি জানিলোঁ আই টি আইৰ বিষয়ে সেইকাৰণে ভাবিলোঁ আজিও মই আপোনালোক এই ভিডিঅ'টো সেইকাৰণে দিছোঁ তো মানে যিবিলাকে এপ্লাই কৰা নাই সেইটো বেলেগ কথা যিবিলাকে কৰিছে সেইটো চাওক ভিডিঅ'টো শেষলৈ চাওক যিবিলাক কৰা নাই তেওঁলোকেও চাওক যাতে নেক্সট বাৰ আপোনালোকে আই টি আইৰ কাৰণে এপ্লাই কৰিব বিচাৰে যদি আগতীয়াকৈ মানে প্ৰিপেৰেশ্যন কৰাটো ভাল আগতীয়াকৈ চাৰ্টিফিকেট কি লাগিব সেইটো জানাটো ভাল আৰু তেতিয়া পিছত দাউৰা দাউৰি নহয় এই শেষ হ'ল টাইম শেষ হ'ল সেনে নহয় আৰু তো আগতীয়াকৈ মানে প্ৰিপেৰেশ্যন কৰি ৰাখিব লাগে তো সেইকাৰণে দাদাৰ ভিডিঅ'টোৰ লিংকটো বা দাদাৰ চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব আৰু মই সন্মুখত দাদাৰ ইনষ্টাগ্ৰাম আই ডিটো দি দিছোঁ যাতে তাতে আপোনালোকে ফ'ল' কৰি কিনি দাদাক মানে প্ৰশ্ন সুধিব পাৰে বা আই টি আই কি কৰিব লাগে বা যিখিনি কাম আছে চব যাতে আপোনালোকে সুধিব পাৰে তাৰ বাবে কৈছোঁ আৰু আপোনালোকক কৈছিলোঁ শেষত ক'ম বুলি ট্ৰেড মানে কি ট্ৰেড মানে হৈছে যেনেকৈ আমি আমাৰ ক্লাছ 10ত ছাবজেক্ট আছিল সমাজ বিজ্ঞান কিবা কিবি সেনেকৈ এটা ছাবজেক্ট তো ট্ৰেডটো হ'ল এটা ছাবজেক্ট বুলি ক'ব পাৰি আৰু ট্ৰেড বুলি সুধিব বা আপোনালোকক কোম্পানীত গ'লে বা ক'ৰবাত চাকৰিত গৈছে আপোনাৰ ট্ৰেড কি বা আপোনাৰ ছাবজেক্টটো কি সেইটো মানে ট্ৰেড মানে ছাবজেক্ট সেনেকৈ আপোনাৰ সহজ ভাষাত বুজি থ'লে মই সহজ ভাষাত বুজি থৈ দিছোঁ ছাবজেক্ট বুলিয়ে বুজি থৈ দিছোঁ আৰু ট্ৰেড মানে যিহেতু বুজি পাইছোঁ আৰু ট্ৰেড বুলি ক'লেও একো নহয় তো ট্ৰেড মানে হৈছে আপোনাৰ যি লয় ইলেক্ট্ৰিচিয়ান লয় ফিটাৰ লয় বা বহুত কিবা কিবি আছে মই মেকানিক মটৰ ভিকেল কিবা এটা আছে MMV মানে মেকানিকেল লাইনত তো মেকানিক লাইনটো মই পঢ়িম হ'লে আজি প্ৰথম ৰেংকটো চাই লওঁ তাৰে পিছত কালি 22 তাৰিখ কালি মই এপ্লাই কৰিম মানে কোনখন কলেজত লওঁ বা কোনটো ট্ৰেড চিলেক্ট কৰোঁ আৰু তো এইখিনি আছিল তো ভিডিঅ'টো নিশ্চয় ভাল লাগিছে আপোনালোকৰ আৰু ভাল লাগিছে যদি লাইক কমেণ্ট যিখিনি আছে মানে ছাবস্ক্ৰাইব
সেইখিনি কৰি দিব আপোনালোকে আৰু নতুনকৈ আপুনি মোৰ চেনেলত আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ' আইটিৰ হ'ব য'ত মানে পঢ়ো বা নপঢ়ো সেইটো মই নাজানো ডাইৰেক্ট ফিক্স বুলি ক'ব নোৱাৰোঁ কাৰণ কি বা হয় বহুত চলি হ'লেও দিব না আই টি কৰিব তাৰ বাবে আৰু মই পঢ়ো নে নপঢ়ো নাজানো হ'লে আপোনালোক এটা মানে আইডিয়া এটা দাও তো মানে আপোনালোকে আই টি পঢ়িছে যদিও পঢ়ক একো নাই ছেকেণ্ড অপশ্যন এটা ৰাখিব মানে বি এড মই যেনেকৈ এতিয়া বি এটো এডমিশ্যনটো লৈ থৈ দিম তো কি হয় নাজানো না তাতে নহ'লে ইয়াততো মানে সেই কৰিব লাগিব বি এড পঢ়ি কিনে হ'লেও ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব সেইকাৰণে দুফালে থৈ দিছোঁ হয় হৈ যাব আৰু দেখ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই